হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈকে। আজি মই এটা ফুটবল বিচাৰি যাবলৈ ওলাইছোঁ ডিকাথলনত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওঁ ডিকাথলনত কেনেকুৱা কি ফুটবল পায় আৰু কেনেকুৱা কি মানে বস্তুবিলাক, তাৰ ছিষ্টেমটো কেনেকুৱা অকণমান মানে তাত গৈ জানি চাওঁ। একচুৱেলি মানে বহুত দিনৰ পৰাই মোৰ ভাগিনজনে কৈ আছিলে যে তাক এটা ফুটবল লাগে। আগতে এটা আনিলে অকণমান কম দামী আছিলে, সেইটো মানে ফাটি গ'ল। তো কৈ আছে যে মামা মোক এটা ফুটবল লাগে, ভাল চাই মানে অলপ ভাল কোৱালিটিৰ লাগে বোলে ঠিক আছে ৰ'বা মই দি দিম তোমাক। তাৰপিছত তেনেকৈ ধৰি বোলো আজিতো ছানডে, আজি ফ্ৰীও আছোঁ, তাক ক'লোঁ বোলো ব'লা যাওঁ এনেকৈ ফুটবলটো লওঁ। লগত বাইদেউ যাম বুলি ক'লে, সৰু বাইদেউ মই আৰু ভাগিনটো এনেকৈ গৈ আছোঁ ডিকাথলনত। এইটো আমাৰ পলাশবাৰী ব্ৰহ্মপুত্ৰ পাৰটো, কিন্তু এইটো ধুনীয়া পৰিৱেশ দেই, ইয়াৰ এটা মজা লাগে। ইয়াত আহি আপোনালোকে আহিব কেতিয়াবা, এনেকৈ সময় পালে ইয়ালৈকেও। পৰিৱেশটো ভাল লাগে, বিশেষকৈ গধূলি টাইমত ভাল লাগে ইয়াত আহি। বহুত মানুহ হয়, বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ আৰু মানে সময় পোৱা নাছিলোঁ। তো ফাইনেলি মই আহি পালোঁ ডিকাথলন। এইবিলাক চাওক আপোনালোকে, এই ডিকাথলনৰ ভিতৰ চৰা। ইয়াত আপোনালোকে দেখা পাইছে যে এইবিলাক চব কেজুৱেল শ্বু আৰু এইপিনে আছে জেকেট। বহুত দামী দেই এইবিলাক বস্তুবিলাক, বাপৰে বাপ, বহুত দামী। এইযোৰ শ্বুৰ দাম চাওকচোন, 9,499 টকা। এইযোৰ জোতাৰ দাম যদি ইমান হ'ব পাৰে, আমাৰ দৰে মানুহতো সাধ্য নাই আৰু এনেকুৱা বস্তু কিনিব পৰা। তো এনেই আহিলোঁ জাষ্ট ফুটবলটো ল'ম বুলিকৈ। ইমান কোৱালিটিও নাই আমাৰ, ইমান হেভি মানে সেই ল'ব পৰা। এইখন চাওক, বা এমবোৰ্ড, খেলৰ সামগ্ৰী এমবোৰ্ড, বাপৰে বাপ, এইবিলাক যে কিমান দাম। নোপোৱা বস্তু একো নাই দেই বাপ ইয়াত। তলত এইবিলাক এই ধেনু কাৰ, বাপৰে মজা দেই। এইবিলাক চাইকেলিঙৰ হেলমেট, এইবিলাক দেখিছেনে? এই হেণ্ড গ্লভছ, মানালী গ'লে যে পিন্ধে যে হেণ্ড গ্লভছ, পূৰা ঠাণ্ডা জেগাত পিন্ধা হেণ্ড গ্লভছ। টি চাৰ্টো আছে ইয়াত। মানে ইয়াত একচুৱেলি মেইন ইয়াত কেপ চেপো পায়। আৰু ইয়াত মেইন মানে আপোনাৰ এই জিমৰ সামগ্ৰী, ধৰক জিম কৰা সময়খিনিত আপুনি ব্যৱহাৰ কৰা মানে কাপোৰবিলাক, মানে ট্ৰেক বুলি যে কয়, ট্ৰেকিং কাপোৰ, মানে কেনেকুৱা কি কাপোৰ লাগে, পেণ্ট হওক, টি চাৰ্ট হওক, চব পাব ইয়াত। আৰু চাইকেলিঙৰ সময়ত ব্যৱহাৰ কৰা মানে সকলো ধৰণৰ সামগ্ৰীয়ে পায় ইয়াত। চাইকেলিঙৰ সময়ত মানে ধৰক যেনেকুৱা শ্বুজ লাগে আপোনাক, যেনেকুৱা নি প্ৰটেকশ্যন, এইবিলাক গোটেইবিলাক পায় ইয়াত। আৰু ৰাইডিঙৰো অলপ চলপ পায় ইয়াত, ৰাইডিং গাৰ্ড হওক আপোনাৰ, আৰু এইটো যে হেৰি যে আছে ৰাইডিং বুট, এইবিলাক পায়। এইবিলাক অকল হেণ্ড গ্লভছে হয়, বাপৰে বাপ, হেণ্ড গ্লভছ। এইবিলাক কেপ ঠাণ্ডাৰ দিনত ব্যৱহাৰ কৰিবৰ কাৰণে। আহক আপোনালোকৰ ইয়াত, যদি আপোনালোকৰ সেনেকুৱা কিবা লগা আছে, ইয়াত আহি পেলাই ল'ব পাৰে। এইবিলাক নতুন জেকেট আহিছে ঠাণ্ডাৰ কাৰণে। এইবিলাক জেকেটবিলাকৰ এটা কিন্তু ভাল কোৱালিটিৰে, পানী নোসোমায়, বৰষুণ দিলেও পানী নোসোমায় ইয়াৰ ভিতৰত, আৰু বতাহো নোসোমায়। আপুনি যিমানে বাইক নচলাই কিয় এই জেকেট পিন্ধি আপুনি ঠাণ্ডা নাপায়। বস্তুবিলাকৰ কোৱালিটিটো ভাল, তাৰ কাৰণে মানুহে আহে ইয়াত। দাম হ'লেও যে বস্তুটো লয়, এইকাৰণে লয় মানুহে, ধুনীয়া কোৱালিটি। এইবিলাক চাওক, চব চাইকেল, গিয়াৰ থকা চাইকেল, বা এইবিলাক। এইখন যে কি বা, এইখনৰ নামটো নাজানো মই, এনেকৈ ভৰি দি যে চলাই যে, বা মই এখন ভৰি দিওঁতে গাঁৱতো কঁপি গৈছে, চলাই কি কৰি আৰু এইবিলাক চব চাইকেল। এইবিলাক চাইকেল চাওক না, ভেৰাইটিজ কোৱালিটিৰ চাইকেল আছে। কি চাইকেল লাগিব আপোনাক? এইবিলাক চব চাইকেলৰ এচেছাৰিজবিলাক ইয়াত পাব। এইটো হ'ল বডি মাছাজ, চা না কি মজা লাগে। মই এইবাৰ এনেই গাটোত লগাইছিলোঁ, ধুনীয়া দে, ভাইব্ৰেশ্যন, মানে ভাইব্ৰেশ্যনত বডিটো আপোনাৰ পূৰা হিলাই দিয়ে, কঁপে দিয়ে।
এইবিলাক চাওক ট্ৰেকিঙৰ চব স্পৰ্টছৰ হাফ পেণ্ট টি চাৰ্ট গেঞ্জি চব পায় মানে পূৰা বডি ফিটেড আৰু লুজ ফিটিং নহয় চব ফিটেড পাব এইবিলাক ক্ৰিকেটৰ সামগ্ৰীও পায় ইয়াত এইবিলাক চব ক্ৰিকেটৰ বেট আছে বল আছে এইবিলাক চব শ্বুজ বুট আছে চব পাব ইয়াত এইবিলাক চব ভলীবল এইবিলাক চব জিমৰ সামগ্ৰী এইবিলাক ৱেট চুৱেট কমাবৰ কাৰণে যে ঘৰতে মানে এক্সাৰচাইজ কৰে দৌৰে চব এইবিলাক ইয়াতে আছে ডাম্বেল চাম্বেলো আছে সেইপিনে অকল এইখিনি চাইকেলিং আছে এখন এনেকুৱা কিবা কিবি ফুটবল এটা ল'লোঁ ফুটবল চাওক না কিমান ফুটবল আছে এইবিলাক চব ট্ৰেকিং বেগবিলাকো বিৰাট ভাল হেভি বেগ একদম মই এটা ইউজ কৰিছোঁ আগতে লৈছিলোঁ এইটো যে দেখিছে এইটো হ'ল কেছ কাউণ্টাৰ আপোনালোকে ইয়াত মানে কেছ পে'মেণ্টো দিব পাৰে বা অনলাইন পে'ও কৰিব পাৰে এইটো ৱৰ্কশ্বপ চাইকেল কিনিলে ইয়াত চব ফিটিং কৰি দিয়ে ফাইনেলি মোৰ বিলিং হৈ গ'ল